ইয়াতে মানুহৰ ভিৰ চাওক কাৰোবাৰ যদি মেলা চাব মন আছে না ইয়াতে উৰিষ্যাৰ এই জগন্নাথ মন্দিৰ আহিলে হ'ল ইয়াতে এনি টাইম মানে আন দিনতো ইয়াতে মেলা চাব আৰু গৈয়ে চাওক এয়া চাওক এয়া হৈছে ভুৱনেশ্বৰৰ চিটি এৰিয়া আৰু এইবিলাক কিবা শ্বপিং মল এইবিলাক আৰু এয়া হৈছে জগন্নাথ মন্দিৰৰ মহাপ্ৰভুক অৰ্পণ কৰা ভোগ জালুকবাৰী ব্ৰিজখন যেনেকুৱা দেখি পুৰা ছেম ব্ৰিজ আৰু এইবাৰ আহিলো আমি আমাৰ 4 নম্বৰ পইণ্টত এজন দাদা আমাক গোটেইখিনি জেগাত লৈ যাই আছে মেইন দাদাজন আহি গ'লো আমি 4 নম্বৰ আমাৰ পইণ্টত ভিউ পইণ্ট আমাৰ 4 নম্বৰ পইণ্ট আছে উদয়গিৰি আৰু খণ্ডগিৰি তো তাকলৈকে যাই লওঁ এই লৈ লওঁ বান্দৰৰ কাৰণে বাদাম বোলে এই বান্দৰৰ বাদাম সেইটো চাক পুৰা অলপ ওপৰত অলপ হেৰি লাগে বাৰু ভাগৰ লাগে অলপমান আহিয়ে ভাগৰ লাগি গ'ল পুৰা খণ্ডগিৰি পাহাৰত উঠিলে উদয়গিৰি পাহাৰ দেখা পায় উদয়গিৰি পাহাৰত উঠিলে খণ্ডগিৰি পাহাৰ দেখা পায় যিকোনো এটা পাহাৰত মানে আমাৰ টাইম কম আমি বৰ্তমান আছোঁ খণ্ডগিৰি পাহাৰত মানে আমাৰ যিহেতু টাইম কম আমাক মাত্ৰ আধা ঘণ্টা সময় দিছে গতিকে আধা ঘণ্টাৰ ভিতৰত মানে এই খণ্ডগিৰি উদয়গিৰি দুইখন পাহাৰ মানে চোৱাৰ কাৰণে সময় নিমিলে আৰু টিকেট লয় ইয়াতে 30 টকা আৰু এই যে গুফাবিলাক দেখি আছে এইবিলাক হৈছে খণ্ডগিৰি পাহাৰৰ মানে বেলেগ বেলেগ নামৰ গুফা আৰু ধৰি লওক ইয়াতে প্ৰায় 15টামান গুফা আছে খণ্ডগিৰি পাহাৰত এয়া চাওক মই যে আছোঁ এইটো হৈছে এখন খণ্ডগিৰি তাতে মন্দিৰ আছে কিবা কিবি ওপৰত সিফালে সেইটো ওপৰত মন্দিৰো আছে এইখন হৈছে খণ্ডগিৰি আৰু নেক্সট এইখন আছে সেইখন হৈছে উদয়গিৰি আৰু এই উদয়গিৰি পাহাৰত থকা কেইটামান গুফা হৈছে ৰাণী গুফা হাতী গুফা তাৰপিছত গণেশ গুফা মানে এনেকুৱা বিভিন্ন নাম আছে আৰু 18টা গুফা আছে ইয়াৰ ভিতৰত এই পাহাৰবিলাক কাটি কিনে ৰুমৰ আকৃতি দিয়া হৈছে কৰিডৰৰ আকৃতি দিয়া হৈছে মানে ইয়াতে আৰু পাহাৰবিলাক ধুনীয়া ধুনীয়া মানে মূৰ্তি বনোৱা আছে আৰু মই থকা এই খণ্ডগিৰি পাহাৰখনতো মানে এনেকুৱা গুফা আছে ধ্যান গুফা তাৰপিছত জয় বিজয় গুফা এনেকুৱা বহুত কেইটা গুফা আছে আৰু এইখন চাওক আৰু এইটো চাওক ইয়াৰ পৰাই ভুৱনেশ্বৰ এয়াৰপৰ্ট মানে পুৰা দেখাই পায় গোটেইখিনি এই এয়াৰপ্লেনখন চাওক আৰু এয়া চাওক বিজনেছ মানে বান্দৰে এই পাতটো খাই কিনে ভাল পায় তো কেইজন মানে কি কৰিছে এই পাতটো গছৰ পৰা ছিঙি আনি কিনে মানুহক ফটো উঠাৰ কাৰণে এনেকৈ দি দিছে আৰু তাৰ পৰা ধৰি লওক 100 টকা 150 টকা যোনে দিয়ে এনেকৈ লৈ আছে খণ্ডগিৰি পাহাৰতকৈ কিন্তু উদয়গিৰি পাহাৰখন মানে ধুনীয়াকৈ সজাই তুলিছে আৰু ফুল চুল এনেকুৱা ধুনীয়া বাগিচা আছে আগফালে খণ্ডগিৰিত অলপ আছে আৰু এতিয়া আমি যাই আছোঁ আমাৰ 5 নম্বৰ পইণ্ট আৰু শেষ পইণ্ট নন্দন কানন আৰু এয়া চাওক আমাৰ মামাৰ ফটো গোটেই ৰাস্তাই ৰাস্তাই লগাই থৈ দিছে মানে আজি অসমৰ CM আৰু ঝাৰখণ্ডৰ CM মানে এনেকৈ 2জন CM আৰু উৰিষ্যা CM লগ লাগি কিনে জগন্নাথ মন্দিৰত আহিছে আৰু এইবাৰ আমাৰ লাষ্ট ভিউ পইণ্ট নন্দন কানন তো বলক নন্দন কাননত কি আছে কি নাই দেখাই দিওঁ বাৰু ময়ো চাওঁ ময়ো দেখা নাই ময়ো ফাৰ্ষ্ট টাইম যাই আছোঁ মোৰ লগত আপোনাৰ লগত চাই থাকক এয়া হৈছে নন্দন কাননৰ টিকট ঘৰ আমি টিকেট কাটিব নালাগে কাৰণ আমাৰ টিকট কটাই আছে আগতে কাটি থৈ দিছে আৰু এতিয়া আমি সোমাম নন্দন কানন ভুৱনেশ্বৰত অৱস্থিত নন্দন কানন এই চিৰিয়াখানাখন 1960 চনত স্থাপিত কৰা হৈছিল আৰু 1979 চনত 1979ত জনসাধাৰণৰ বাবে মুকলি কৰি দিছিল টিকেট তো বলক ভিতৰত সোমাই যাওঁ কি দেখাব পাৰোঁ কি চাব পাৰোঁ চাই লওঁ 50 টকা টিকেট বেছি নহয় আৰু মানুহৰ ভিৰ চাওকহে কি ক'ব আৰু এই গৰমত হৈ থাকিব পৰা নাই এইফালেদি আমি এণ্ট্ৰি কৰিলোঁ আৰু এতিয়া মানুহৰ ভিৰ হৈছে কিয় মানে টুৰিষ্ট এজেঞ্চিবোৰ আছে যে সেই এজেঞ্চিবোৰে মানে এই সময়খিনিত টুৰিষ্টৰ বাছবোৰ চিৰিয়াখানাত সোমায় মানে সকলোবোৰ ঘূৰি ঘূৰি আহি কিনে লাষ্ট পইণ্ট হৈ যায় ন এইটো নন্দন কানন তো লাষ্ট পইণ্টত ইয়াতে এণ্ট্ৰি কৰে আৰু সেইকাৰণে মানে ইয়াতে এই সময়খিনিত মানে 3টা পৰা 4টা মানৰ ভিতৰত মানে বহুত মানুহৰ ভিৰ হয় আৰু
এয়া হৈছে চিলড্ৰেন পাৰ্ক, সৰু ছোৱালী খেলা ধূলা কৰা কিবা কিবি এনেকুৱা বহুত বস্তু আছে মানে এই চিৰিয়াখানাখনৰ ভিতৰত। চাব লগা মানে বহুতেই বস্তু আছে, কিবা কিবি টয় ট্ৰেইন আছে, তাৰপিছত বহুত কিবা কিবি বস্তু আছে আৰু। এই চিৰিয়াখানাখন 1080 একৰ ভূমিত অৱস্থিত। তো ভাবি চাওক কিমান ডাঙৰ এখন চিৰিয়াখানা। আমাৰ গুৱাহাটীৰ চিৰিয়াখানাতকৈ প্ৰায় 2.5 গুণ ডাঙৰ এই চিৰিয়াখানাখন। চাওক স্কুলৰ ল'ৰা ছোৱালীবোৰ, তেওঁলোকক স্কুলৰ পৰা আনিছে আৰু স্কুল ট্ৰিপত। আমাক যেনেকৈ আগতে স্কুল ট্ৰিপত মানে এই চিৰিয়াখানা, ছায়েন্স মিউজিয়াম এইবোৰ চাবলৈ লৈ গৈছিল না, একেই। সৰু থাকোঁতেই ভাল আছিল জীৱনটো, পঢ়া শুনা, খোৱা, কান্দি কান্দি ঘৰৰ পৰা পইচা আনি স্কুল ট্ৰিপত যোৱা, বাছ ইমানেই আৰু। তেতিয়া নিজৰ স্বাধীনতা নাছিল ঠিকেই, কিন্তু দায়িত্বও নাছিল। এতিয়া ডাঙৰ হৈয়ে বুজিলোঁ স্বাধীনতা ঠিকেই আছে, কিন্তু দায়িত্ববোৰো আছে ঠিক একেদৰেই। তো বলক এইবোৰ সকলো বাদ দি সেই ভালুকটোৰ ফালে মন দিয়ক। সি চাওক কিমান মানুহে তাক চাবৰ বাবে থিয় হৈ আছে, লাইন পাতি আছে, কিন্তু সি তাৰ কামত বিজি। কোনে তাক চাই আছে একো গুৰুত্ব নাই, প্ৰয়োজনো নাই। কিন্তু আমাৰ একেবাৰে লাজে ভয়ে আগুৰি ধৰে। আমাক কোনে চাই আছে সেইটো আমাৰ প্ৰয়োজন নাই, বাছ আমি আমাৰ কাম কৰি যাব লাগে। কিন্তু মোৰো লাজ লাগিছে বাৰু, এই কেমেৰাটো লৈ কিনে ভিডিঅ' কৰি আছোঁ বা এনেকৈ কিবা কিবি কৈ আছোঁ, চবেই মোৰ ফালে চাই আছে। মোৰো সেই লাজ লাগিছে, লাজ লাগি কিনে মাজে মাজে বন্ধ কৰি থৈ দিওঁ কেমেৰাটো। আৰু এয়া চাওক এইটো বাঘটো দেখিছে নহয়, এই বাঘটো, আৰু ইয়াৰ নাম হৈছে চাহিল। এই বগা বাঘ, এইটো হোৱাইট টাইগাৰ বুলি কয়, ইয়াৰ চাহিল নাম। আপোনালোকক আৰু এটা কথা কওঁ, এই যে দেখি আছে বগা বাঘটো, এই বগা বাঘ আৰু মেলানিষ্টিক বাঘৰ প্ৰজনন কৰা বিশ্বৰ প্ৰথমখন চিৰিয়াখানা হৈছে নন্দন কানন, য'ত আমি আছোঁ বৰ্তমান। আৰু এই বাঘ দুটা চাওক কি মস্ত মস্ত বাঘ। আৰু এনেকুৱা বাঘ এটা বা দুটা নহয়, এনেকুৱা বহুত বাঘ আছে বা বহুত ভালুক আছে, মানে এটা বা দুটা বস্তু নাই আৰু বহুত আছে আৰু ইয়াতে। আৰু এই চিৰিয়াখানাখনৰ এটা অংশ অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছে। মানে সেই অংশটোত মানে বাঘ, ভালুক, হৰিণা, মানে সকলো জীৱ জন্তু মানে মুক্তভাৱে ঘূৰি ফুৰে আৰু তাত পৰ্যটক গ'লে যাব পাৰে আৰু। মানে বাছ চাফাৰী আছে, এক্সট্ৰাকৈ 100 টকা টিকেট লয়। 2টামান বজাত বন্ধ হৈ যায় চাগে। বাছ চাফাৰী আছে, তাতে লৈ যায় ভিতৰত, টিকট কাটি কিনে ভিতৰত লৈ যায় আৰু। তাতে মানে মানুহ থাকে বাছৰ ভিতৰত, আৰু জীৱ জন্তু বাঘ, হৰিণা এইবিলাক মানে এনেই ঘূৰি ফুৰে আৰু মুক্তভাৱে। আৰু 2009 চনত উৰিষ্যাৰ ভুৱনেশ্বৰত অৱস্থিত এই নন্দন কানন চিৰিয়াখানাখনে বিশ্ব চিৰিয়াখানা আৰু একুৰিয়াম সংস্থাৰ প্ৰতিষ্ঠানিক সদস্য হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু এই নন্দন কাননে হৈছে ভাৰতৰ প্ৰথমখন চিৰিয়াখানা যিয়ে বিশ্ব চিৰিয়াখানা আৰু একুৰিয়াম সংস্থাৰ প্ৰতিষ্ঠানিক সদস্য হিচাপে স্বীকৃতি লাভ কৰিব পাৰিছে। এনাকন্দাটো বাদে বহুত দূৰত ভোক লাগছি, এতিয়া তাকে আকৌ খাব পোৱা নাই পুৱাৰ পৰা। এইটো চাওক ঘৰিয়াল, এই ঘৰিয়ালৰ দৰেকে শুই আছে ই। আৰু এইটো নীলগাই নে কিবা। আৰু যেতিয়া ভোক লাগে ন, মানে একো চাব ইচ্ছা নাযায়, একো ক'ব ইচ্ছা নাযায়, মাত্ৰ খোৱা বস্তু লাগে খালি। এই পুৱা 8টা বজাত নে কেতিয়াই যে অলপমান কিবা খাই কিনে সোমাইছিলোঁ, সেয়ে আৰু এতিয়ালৈকে একোৱেই খোৱা নাই। আৰু এইটো চাওক, এইটো হৈছে বগা মৰা চৰাই। আমাৰ তাৰ আমি দেখাটো হৈছে কি, এইটো নীলা ব্লু কালাৰৰ হয়, এইটো বগা। চাওক এইটো কি বুলি কয় মই দেখাই আছোঁ ৰ'ব, কি বুলি কয়, হোৱাইট পি ফাউল বুলি। এইটোক আমাৰ অসমীয়াত উটপক্ষী বুলি কয়। একে নেকি?
এইটো বাদলি বুলি কওঁ আমি ইয়াতে উৰণীয়া ফক্স লিখছি ফ্লাইং ফ্লক্স আৰু এইটো হৈছে এণ্ট্ৰি গেটৰ সন্মুখত থকা এইখিনি মানে আমি ওলাই আহিলোঁ আৰু মানে চাব লগা আছিল বাৰু বহুত কিন্তু আমি যিহেতু এটা ট্ৰেভেল এজেঞ্চিৰ পৰা আহিছোঁ তো সময় আমাক বহুত কম দিছিল সেইবাবে বিশেষ একো সেনেকুৱা চোৱা নহ'ল ইয়াৰ নন্দন কাননৰ এইটো এণ্ট্ৰি গেট এতিয়া আমি এক্সিট কৰিম ইয়াৰ পৰা তো কিবা অলপ খাই ল'ব যাওঁ মানে বহুত ভোক লাগছে তাড়াতাড়ি জল্দি ওলাওঁ আৰু ইয়াৰ পৰা আৰু সময়ো কম দিছে আমাক মানে গোটেইখিনি ভালকৈ চাব নোৱাৰিলোঁ আৰু অলপ এনেই চাইছোঁ ওপৰে মানে যিখিনি বস্তু চাব পাৰি মানে ফ্ৰীভাৱে যিখিনি ফ্ৰী আছে আৰু মানে আমি কোনো চাফাৰীত যোৱা নাই বা টয় ট্ৰেইন কিবা কিবি ৰোপৱে এইবিলাক বহুত কিবা কিবি বস্তু আছিল এইবিলাক আমি চোৱা নাই আৰু একো আৰু এয়া আহিছে নন্দন কাননৰ এক্সিট ৰোড যিটো মানে পিছফাল আৰু নন্দন কাননৰ আৰু এইবিলাক যে দেখি আছে এইবিলাক চব নন্দন কাননৰ মানে মাটি আৰু এনেই পৰি আছে এইবিলাক পানী চানী কিবা কিবি এইবিলাক আছে আৰু জল্দি আমি যাওঁ কিবা কিবি অলপমান খাই লৈ কিনে আমি যাওঁ আৰু আমাৰ ৰুমৰ ফালে অলপ টাইম লাগিবতো আৰু এয়া চাওক এয়া হৈছে ভুৱনেশ্বৰৰ চিটি এৰিয়া আৰু এইবিলাক কিবা শ্বপিং মল এইবিলাক আৰু গোটেই আৰু এইখন চাওক আমাৰ জালুকবাৰী যেনেকুৱা ব্ৰিজ ছেম ব্ৰিজ এইখনো মানে সেনেকুৱা টাইপ ফিল হৈছে আৰু মোৰ কৈছিলোঁ যে অলপ আগত মানে পুৱা টাইমত আপোনালোকৰ সেনেকুৱা ফিল হৈছে নে কমেণ্ট কৰি কিনে জনাওকচোন আৰু এয়া আহিছে জগন্নাথ পুৰীৰ সন্মুখৰ ভাগ এইফালে আমি অহা নাছিলোঁ বাৰু আমি য'ত নামিছোঁ আমাৰ মানে সেইফালে আমাৰ মানে য'ত ৰুম আছে আমাৰ সেয়া জগন্নাথ পুৰীৰ মানে পিছফাল হৈ যায় আৰু আমি মানে ডাইৰেক্ট পিছফালেদি গৈছোঁ মানে অসম ভৱন পিছফালে আছেতো আমি ডাইৰেক্ট তালৈকে গৈছোঁ আৰু তাৰ পৰা জগন্নাথ মানে মন্দিৰ দৰ্শন কৰিছোঁ তো এইফালে অহা নাছিলোঁ আৰু আজি আমি প্ৰথম আহিলোঁ এইফালে বহুত দীঘল শাৰী মানে মানুহে পূৰা লাইন পাতি আছে আৰু বহুত দীঘল লাইন আহি আমি পালোঁ এইটো আমাৰ আৰু নেক্সট আমি য'ত আছিলোঁ আগতে পুৰী জগন্নাথ মন্দিৰৰ কাষতে আমি ৰুমত আছিলোঁতো তো আমি তালৈকে আহি পালোঁ পুৰী মেইন টাউনত আহি পালোঁ আৰু আহিয়ে দেখিলোঁ এইবিলাক ইয়ালৈকে আমি অহাই নাছিলোঁ মানে আমি ডাইৰেক্ট শ্বৰ্টকাট হৈ য'ত ৰুমত আছিলোঁ ৰুমৰ কাষৰ পৰাই আমি মন্দিৰত আহিছিলোঁ তো যোনে ফাৰ্ষ্ট আহে মানে হেৰি কোনো পাণ্ডা নধৰে বা হেৰি নধৰে ইয়াৰ পৰা এনেকৈ লাইন ধৰে ক্ৰছ কৰি আহিলোঁ আৰু আধা ক'ত ইমান আছে চাই লওকচোন কিমান আছে বহুত আছে ইয়াতে মানুহৰ ভিৰ চাওক কাৰোবাৰ যদি মেলা চাব মন আছে নহয় ইয়াতে উৰিষ্যাৰ এই জগন্নাথ মন্দিৰ আহিলে হ'ল ইয়াতে এনি টাইম মানে আন চিজনতো ইয়াতে মেলা চাব আৰু এই চাওক এয়া চাওক কিমানবোৰ মানুহ কিমানবোৰ ভক্তৰ ভিৰ প্ৰায় পুৰা লাখ মানুহ আৰু আজিৰ পৰা মানে গুৰু পূৰ্ণিমা লাগিছেতো আজিৰ পৰা আৰু কালিও থাকিব মানুহ পুৰা ভৰ্তি হৈ থাকিব আৰু এই যে ৰাস্তাৰ মাজত যে এইবিলাক কাপোৰ টনি কিনে মানে এই পেণ্ডেলৰ নিচিনাকৈ বনাই থৈ দিছে এইবোৰ হৈছে মানে মানুহে শাৰী পাতি থাকে আৰু ইয়াতে লাইন ধৰি থাকে ইয়াতে মন্দিৰত ভিতৰত যাবৰ কাৰণে আৰু এইটো হৈছে মাৰ্কেট এৰিয়া ছাইডত বস্তুৰ দামবোৰ বেছি বাৰু ইয়াতে অলপ চলপ বাকী এই ঠাইখিনি মানে পূৰা বহুত ডাঙৰ ঠাই আৰু বহুত বহল
আৰু এইটো হৈছে মেইন গেট, মানে পূবফালৰ গেট এইটো। তো জগন্নাথ মন্দিৰৰ পূবফালৰ গেট এইটো। তো এতিয়া ৰাতি হ'ল, তো এতিয়া আমি যাওঁ আমাৰ ৰুমৰ ফালে। কালি আমি দিনত মানে গধূলি টাইমত এই পতাকা চেঞ্জ কৰিব যে, পতাকা সলোৱা সেই বস্তুখিনি চাব লাগিব। তো এতিয়া আৰু ৰুমৰ ফালে যাওঁ আৰু এইবিলাক এই চাইডত এইবিলাক চাওক, হাতত বন্ধা ধাগা, তাৰপিছত মিঠাই কিবা কিবি এইবোৰ মানে এই লৈ কিনিব। আৰু আপোনালোকক আৰু এটা কথা কওঁ, ইয়াতে মানে মিঠাইৰ দাম মানে বহুত কম। যিটো আমাৰ তাতে 15 টকা দাম, ইয়াতে মাত্ৰ 5 টকা। 10 টকাত 3টা মিঠাইও দি দিয়ে, মানে গোল্লা ৰসগোল্লা হওক বা এনেকুৱা গোলাপ জামুন এনেকুৱা টাইপৰ বস্তু, আৰু মানে বহুত কম দাম। আৰু এতিয়া আমি যাই আছো আমাৰ ৰুমৰ ফালে। মানে এইবিলাক এই কি বুলি কয়, জগন্নাথ মন্দিৰৰ মানে এইবিলাক নতুন নতুনকে বনাই আছে কিছুমান বস্তু। আৰু এইটো হৈছে উত্তৰ ফালৰ দুৱাৰ, আৰু ইয়াৰে সন্মুখতে আমাৰ ৰুম আছে, ইয়াতে আমি থাকিম। তালৈকে যাই আছো। আৰু এই যে পতাকাখন উৰি আছে দেখিছে নহয়, সেই পতাকাখন চেঞ্জ কৰি দিব অহাকালি। আজি গধূলি চেঞ্জ কৰিছিল, আমিতো চাব নাপালো বাৰু, আমি বাহিৰতে থাকিলো। তো অহাকালি চাব লাগিব চেঞ্জ কৰে কি কৰে। তো এতিয়া মানে এই চাওক, এইবিলাক মানে নতুন নতুনকে বনাই আছে, বহুত কিবা কিবি হ'ব আৰু নতুনকে বনাই আছে এইবিলাক জগন্নাথ মন্দিৰৰ ভিতৰৰ ভাগত ইয়াতে। আৰু এয়া আমি পাই গলো অসম ভৱন। আৰু এতিয়া গাটো বহুত ভাগৰ লাগছে, মানে দিনত বহুত খোজ কঢ়া গেল ন, এতিয়া মানে অলপ সোনকালে যাই যে গাটো ধুই কিনে অলপ ৰেষ্ট লওঁ। আৰু যোৱাকালি আমি মন্দিৰত গৈছিলো যে, মন্দিৰত যাই কিনে তাতে আমি ভোগ দিয়া হৈছিল তাৰমানে, সেই আজি ভোগো আহি পাইছে। তো ভোগ খাবৰ কাৰণে আমাক মাতছে আৰু ফোন কৰিছে। তো জল্দি জল্দি গাটো ধুই কিনে ভোগ খাই আহো ৰ'ব। এইটো মোৰ ৰুম, চাবিটো খুলি লওঁ ৰ'ব, এখন হাতেৰে চাবি খুলিব লগা হৈছে বাপাৰে। চৰি, তালা খুলিব লগা হৈছে, চাবি নহয়। মোৰ ৰুমৰ অৱস্থা চাওকচোন এইগিলা। আৰু এয়া চাওক, প্ৰায় দিনটোত প্ৰায় 14-15 কিলোমিটাৰ মান খোজ কঢ়া গেল। দিনটো ঘূৰি ঘূৰি আহি ফাইনেলি ৰুমটো পালোঁ। বহুত গা চা ধুই লওঁ, ধুই লৈ কিনে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই। আৰু এয়া হৈছে জগন্নাথ মন্দিৰৰ মহাপ্ৰভুক অৰ্পণ কৰা ভোগ। আৰু এটা কথা চাব আপোনালোকে, এই ভোগটো মানে কোনো ধৰণৰ থালি বা ডিছত নিদিয়ে, এই পাতৰ ডিছ, এইবিলাক পাতেৰে প্ৰস্তুত কৰা ডিছ, আৰু সেই পাতেৰে প্ৰস্তুত কৰা ডিছতহে এই ভোগটো মানে দিয়ে আৰু।